হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে। এইখিনি আমাৰ ঘৰৰ কাষতে হয়। সদায় ভাবোঁ আপোনালোকক ইমান ধুনীয়া এটা পৰিৱেশ দেখুৱাম বুলি, কিন্তু তেনেকৈ ভিডিঅ' বনোৱাই হোৱা নাইকিয়া। আৰু আজি হৈছে 1 জানুৱাৰী, বছৰৰ প্ৰথম দিনটোতে ভাবিলোঁ আপোনালোকৰ লগত দুই এষাৰ কথাও পাতোঁ আৰু এই ধুনীয়া পৰিৱেশটো অকণমান দেখুৱাওঁ বুলিও ভাবিছোঁ। আৰু লগতে নতুন বছৰৰ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা যাচিছোঁ। আগন্তুক দিনবোৰ যাতে সুখ আৰু আনন্দৰে ভৰি পৰক হওক। যোৱাবিলাক দিনটো তেনেকৈ কৰোণা বুলিয়ে গ'ল। এতিয়া নতুন বছৰটো যাতে সকলোৱে ভালে যাওক, মোৰ ফালৰ পৰা তাৰে কামনা কৰিছোঁ। আৰু আজি ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেতিয়াহ'লে চাই থাককচোন, আজি কিনো দেখুৱাব পাৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰা দেৰিয়ে হ'ল, এতিয়া 1টাই বাজিছে। আৰু নতুন বছৰ বুলি আজি ঘৰতে অকণমান খানা এটাও খোৱা হৈছে। যিখিনি পাৰোঁ দেখুৱাম বাৰু। ৰাতিপুৱা ভিডিঅ' কৰিব নোৱাৰিলোৱে, এতিয়া চব বনাই কৰি হ'লে তাকে অকণমান দেখুৱাম, চাই যাব। আৰু এয়া চাওক, কোন আহিলে, মোৰ ধুন। আৰু যোৱাটো বছৰ মানে 2020 চনটো যি কৰোণা বুলিয়ে গ'ল, কিন্তু আমাৰ কাৰণে এটা ভাল লগা দিন। এই যোৱাটো বছৰৰ মানে 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে আমাৰ ধুনমুনু আমাৰ জীৱনলৈ আহিছিলে। সেইটো এটা ভাল লগা দিন। আৰু তাৰ 2 মাহমানৰ পিছৰ পৰাই যি কৰোণা বুলিয়ে গ'ল, সকলোৰে কাৰণে বেয়া। চাওঁ ধুনু, এই চোৱাচোন ভিডিঅ' কৰিছোঁ। এয়া চোৱাচোন, কি ধুনীয়া পৰিৱেশ দেখিছে। সি ফুল দেখি মানে একদম ক'ব নোৱাৰা হৈ গৈছে। আৰু সকলোৱে যাতে আশীৰ্বাদ কৰিব, তাৰো আহিবলগীয়া দিনবোৰ যাতে সুখ আৰু শান্তিৰে যায়। চাওঁ ধুনু, এইফালে চোৱা। চাওঁ পাচলি কটাকে দেখুৱাওক। হাই বুলি কওক। ৰখিব এতিয়া।